নমস্কাৰ আপোনালোক সকলোকে আমাৰ এছামিজ মোটিভেশ্যনেল চেনেললৈ স্বাগতম জনাইছো মই গৰিমা আজি আপোনালোকৰ মাজলৈ অনা বিষয়টো হৈছে পঢ়াত কেনেদৰে ধ্যান দিব আজিৰ এই বিষয়টো মই আলোচনা কৰিবলৈ লওঁতে মই আজি এটা উদাহৰণৰ সহায় লম যেটো আপোনালোকেও শুনি ভাল পাব আৰু ময়ো কৈ ভাল পাম এসময়ত এখন গাঁৱত মনোজ নামৰ এজন ল'ৰা আছিল হি সদায় উঠি স্কুললৈ যায় তাৰপিছত ঘৰত আহি নাস্তা কৰে তাৰপিছত হি অকন ৰেষ্ট লয় তাৰপিছত হি পঢ়িবৰ কাৰণে টিউচনলৈ যায় তাৰপিছত হি টিউচনৰ পৰা আহি অকন ৰেষ্ট লৈ পঢ়ে হি ইমান পঢ়ি কেনেও তাৰ পিছত পৰীক্ষা নম্বৰ কম আহে হি ভাবি ভাগৰি পৰে কিয় মোৰ নম্বৰ পৰীক্ষাত কম আহে ইমান পঢ়াৰ সত্ত্বেও সেইখিনি সময়তে হি গম পালে যে তাৰ গাঁৱত এজন মহাপুৰুষ আহিছে যিয়ে সকলো মানুহৰ প্ৰবলেম সলভ কৰে সেই দেখি হি ভাবিলে যে যেনিবা মোৰো মহাপুৰুষজনে যেনিবা মোৰো সমস্যাখিনি সমাধান কৰে পিছদিনা তাৰ স্কুল বন্ধ আছিল সেই দেখি হি মহাপুৰুষজনৰ ওচৰত গ'ল হি মহাপুৰুষজনক প্ৰণাম জনাই ক'লে যে তাৰ প্ৰণাম জনাই তাৰ সকলো সমস্যাখিনি বিয়ৰি ক'লে তাৰপিছত মহাপুৰুষজনাই এখন কাগজত কেইটামান কথা লিখি তাক ক'লে যে তুমি ঘৰত গৈ আজি এইখিনি মই যিখিনি লিখিছো সেইখিনি এটা ঠাণ্ডা জাগাত বহি ধুনীয়াকৈ পঢ়িবা তেতিয়া তুমি লাইফৰ সকলো ক্ষেত্ৰতে সাকসেস হ'বা তাৰপিছত হি গুৰুজনাক প্ৰণাম জনাই উঠিবলৈ লওঁতে মহাপুৰুষজনাই তেওঁ ক'লে যে তুমি যেতিয়া এইখিনি পঢ়ি থাকিবা তেতিয়া কিন্তু তুমি বান্দৰৰ কথা ভাবি নাথাকিবা তেতিয়া হি মহাপুৰুষজনক ক'লে মোৰতো বান্দৰৰ লগত কোনো দূৰদূৰণিলৈ কোনো সম্পৰ্কই নাই তাৰপিছত হি ঘৰলৈ আহি থাকোতে বহুত হেপি হৈ আছিল কিন্তু মাজতে ভাবিলেহি মহাপুৰুষজনে বান্দৰৰ কথা কিয় ক'লে তাৰপিছত যেতিয়া হি ঘৰত আহি এটা ঠাণ্ডা জাগাত য'ত কোনো শব্দ হাই হুলস্থুল নাই তেনেকুৱা জাগাত বহিলে আৰু চিঠিখন লৈ যেতিয়া পঢ়িবলৈ লয় তেতিয়া তাৰ বান্দৰৰ কথাবোৰ আহিল এটা নহয় দুটা নহয় তিনিটা নহয় বান্দৰ এটা দুটা কৰি বাঢ়িয়ে থাকে এনেকৈ ৰাতি দুটাৰ খালি বান্দৰৰ কথাই আহি থাকে পিছদিনা হি স্কুললৈ নগৈ মহাপুৰুষজনৰ ওচৰলৈ গ'ল আৰু তাৰ যিখিনি প্ৰবলেম হৈছিল সেইখিনি ক'লে তেতিয়া মহাপুৰুষজনে ক'লে এতিয়া তুমি চিটখন পঢ়া তো তাত লিখা আছিল FOCUS অৰ্থাৎ ফোকাস তুমি যদি ফোকাস হয় যিকোনো এটা কাম কৰা তেতিয়া তুমি যিকোনো কামতে সফল হ'বা তেও মহাপুৰুষজনে এইটোও ক'লে যে যদি তুমি পঢ়িবলৈ লোৱা তেতিয়া তুমি সদায় প্ৰি প্ল্যান কৰি পঢ়িবা সদায় সহজৰ পৰা টানলৈ যাবা যেতিয়া তুমি সহজখিনি পঢ়িবা তেতিয়া তোমাৰ টানখিনিও সহজ যেন লগা হৈ যাব সেই কাৰণে মহাপুৰুষজনাই ক'লে সহজৰ পৰা টানলৈ যাবা কেতিয়াও টানৰ পৰা সহজলৈ নাহিবা যদি তুমি জীৱনৰ সকলো কাম ফোকাসড হৈ কৰা তেনেহলে যিকোনো কামতে সফলতা অৰ্জন কৰিবা আজি যদি আমাৰ এই ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা সুন্দৰ ভিডিওবোৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ